মাষ্টৰ এটাক ক'লোঁ হাইস্কুলৰ মাষ্টৰ সি তাক ক'লোঁ যে কৰ্ধচুগাত দিলে কি হয় সিটো কৈছিলে কি হয় নেকি কৰ্ধচুগাত দিলে ছাৰ এটা কথা হৈছে আপুনি হাইস্কুলৰ মাষ্টৰ বুলিহে কৰ্ধচুগাত দিলে কি হয় আপুনি নাজানে মোৰ HD ৰূপ কাৰেং চেনেলটিলৈ মই আজি এজন ককাক লগ ধৰিব গৈ আছোঁ তেওঁ মানে কি বহুত ধুনীয়া ধুনীয়া সুন্দৰ কথা কিছুমান কয় মানে কি আমাৰ ইয়াৰ পৰা প্ৰায় ওচৰে কিন্তু মানে কি আজি মই বাইকখন লৈ নাযাওঁ যেহেতু ওচৰ জেগাই আৰু বাইকখন লৈ গ'লোঁ হয় যদিও দাদাই গাড়ীখন লৈ গৈছে তো দাদাক ৰখি দিলে দেৰি হৈ যাব মই এতিয়া চাইকেলেৰে যাত্ৰা কৰিম আজি মানে কি ককাজনে বহুত ধুনীয়া ধুনীয়া বহুত ভাল লগা কমেডি কিছুমান কথা কয় আৰু যেহেতু ওচৰতে যাম বুলি ভাবিছোঁ ওচৰৰে গাঁৱতে ঘৰ মানে ককাজনৰ চাইকেলেৰে যাম আৰু মই বেছি দেৰিও নকৰোঁ আৰু যিহেতু ওচৰ জেগাতে যাম সিমান আৰু ষ্টাইলিছ হৈ ওলোৱা নাই আৰু হাফ পেণ্ট চাফ পেণ্ট পিন্ধি ওলাইছোঁ এয়া চাওক মই হাফ পেণ্ট চাফ পিন্ধি ওলাইছোঁ এতিয়া মই যাবলৈ ওলাইছোঁ তো বলক আপোনালোকেও বলক মোৰ ভিডিঅ'টো চাই থাকক আৰু মই চাইকেলেৰে যিহেতু যাম চাই থাকক এতিয়া মই এইখন চাইকেলেৰে মই যাত্ৰা কৰিম মই যাবলৈ ওলাইছোঁ আপোনালোকে চাই থাকক মই চাইকেলেৰে যাত্ৰা কৰিছোঁ আজি বাইকখন নাই মানে লৈ গৈছে দাদাই তেওঁ চাই থাকক মই গৈ আছোঁ গৈ কিন্তু পোৱা নাই কিন্তু পাম আৰু বেছি দেৰি নালাগে আপোনালোকে বলকচোন গৈ থাকোঁ নে কিন্তু ফাইনেলি আমি ককাজনৰ কাষত আহি পালোঁ এতিয়া ককাজনে কিমান বা কমেডি কথা কয় আপোনালোকে শুনকচোন মই ককাক ক'বলৈ কৈছোঁ আপুনি কি ক'ব আপুনি পোনপ্ৰথমতে প্ৰাৰ্থনা এটা ক'ব দিয়ক কওক মুক্তিতা নিহাজ প্ৰিহাজিত হেহি ভকতক নম ৰখ মই মাগহ ভকতি সমস্ত কামনি নিজ ভকতৰ অৱশ্য ভজ হেন দেৱ যদুপতি যাৰ ৰাম কৃষ্ণ নামে ভৱ সিন্ধু তৰি পাৱে পৰম পদপাপী যত সদানন্দ সনাতন হেনই কৃষ্ণকে সদা উপহাস্য কৰ হৃদয় মৎস্য কুৰ্ম নৰ সিংহ বামু নপ ৰঘুৰাম হলিৰাম বৰাহ শ্ৰীৰাম বুদ্ধ কল্কি নামে দশ আকৃতি ধৰিছে কৃষ্ণ তজু পাৱে কৰ হপ্ৰ নাম এতিয়া প্ৰাৰ্থনাটো শেষ হ'ল এতিয়া প্ৰাৰ্থনাটো শেষ হ'ল এতিয়া অলপ নাওমান হেৰি কৰোঁ আচলতে য'তে ত'তে যেহে ভাষা কতো শুদ্ধনত ৰুল বুলি কৈছে ইংলিছত ক'ব লগা হ'লে অসমীয়াত ক'ব লগা হ'লে উচিত নহয় ৰামৰ খোজৈতা হৈছিল লক্ষ্মণক ক'লাক বাপুৱে খোজৈতাৰ ঔষধ লৈ আহা খনাত তাতে খোজৈতাৰ ঔষধ দিব গেল য'ত যাই আছে অলপমান যোৱাৰ পাছতে এটা মানুহ লগাল লক্ষ্মণ কওক জহা আমাৰ দাদাৰ খোজৈতা হৈছে মই খোজৈতাৰ ঔষধ আনিব যাম ময়ো যাওঁ খুজিছিলোঁ খোজৈতাৰ ঔষধ হেৰি খনাত তাকে বোলে কিয় মই আখাল গৰু কিনি খুজিছিলোঁ গৰু হাল কেনা গৰু কিনিলে ভাল হয় চাবাক লগি যে মই নাযাওঁ যাওঁ তুমিয়ে যোৱা গেল হ'ব তাতে গেল যাই যে আৰু অলপ যাওঁতে আৰু এটা মানুহে লাগাল পালাক লক্ষ্মণ কওক জহা বোলে এনা তেনা কথা মই খনাত তাকে যাম ময়ো যাব আহিছিলোঁ বোলে কিয় মই এটা নতুনকৈ বস্তি বানাম খুজিছিলোঁ বস্তিটো কহাই কেনেকৈ বানাব লাগে খনাত তাকে যাম বুলি ভাবিলোঁ যে মই নাযাওঁ যাওঁ তুমিয়ে যোৱা বোলে হ'ব দে ময়ে যাম তাৰে পাছত যাই আছে অলপ যাই পাছততো আৰু এটা মানুহে লাগাল পালাক লক্ষ্মণ কওক জহা এনা তেনা কথা মই খনাত তাকে যাব আহিছোঁ বোলে কিয় দাদাৰ খোজৈতা হৈছিল খোজৈতাৰ ঔষধ আনিবা ময়ো যাব আহিছিলোঁ ল'ৰাটো ডাঙৰটো ল'ৰাৰ এটা ছোৱালী বিয়া পাতি সুধিছিলোঁ এটা ছোৱালী চাবাক লৈ তেতিয়া গেল যাই দেখে যি খনাই কি কৰি আছে কেইটামান চলি সিহঁতি ঘিলা খেলি আছে ঘিলা খেলে কয় কি যে খন ছাতি উতাত ঢাল মাক ভালে জীয়াক ভাল দশ নশ বন্ধ কৰি মাক ঘিলাক টান কৰি কেৱল সেনাকে 3 বাৰ ক'লাক কোৱাৰ পাছত আমি লক্ষ্মণে বোলে ই পাগলা মই গুচি যাম গেল যাই ঘৰত যাই লক্ষ্মণ ৰামক ক'লাক দাদা কক খেদিছিলা বোলে এনা তেনা কথা সি কেইটামান চলি সিহঁতি ঘিলা খেলি আছে মোক আকৌ নকলাকে কেৱল কয় কি যে ঘন ছাতি উতাত ঢাল মাক ভালে জীয়াক ভাল
দখন বন্ধ কৰি মাত খিলাত টান কৰি হাও বাপুতে সেনা হ'লেতো খনাই দিওঁ ঔষধ দি খেদছি হা বোলে কি ঔষধ দিছোঁ বোলে তোমাক কোনোবাই গৰু কিনাৰ কথা সুধিছিল বোলে সুধিছিল হামকাই তে তাক ক'বা যে ঘন ছাতিয়ে যিহাল গৰু লেজডাল ঘনকৈ চাই থৈ সেইহাল গৰু কিনবা দিবা তাক আৰু তোমাক কৈছিল নেকি কোনোবাই যে বস্তি পাতা বোলে তাকো ক'বা দক্ষিণ মুখে লাংলাটো পাতবা ক'বা দক্ষিণ মুখ লাংলা উত্তৰ মুখে যাতে পানীটোৱে ঢাল খায় ঘন ছাতি উত্তৰ ঢাল আৰু তোমাক কোনোবাই কৈছিল নেকি ছোৱালী বোলে হামকাই কৈছোঁ বোলে তাকো ক'বা যে মাক ভালে জীয়াক ভাল ছোৱালী চাবা নাগে মাকক চালিয়ে ছোৱালী মাক ভাল হৈছে ছোৱালী বয়া হ'ব নোৱাৰে ছোৱালী ভাল আৰু মোকো কৈছি দখন এই খুজিম তাৰমানে হাত খোজোটা বলহা কৰবা নেকি নখ দঠা বন্ধ কৰবা লাগিব দখন বন্ধ কৰি মাৰ খিলাক টান কৰ মাষ্টৰ এটাক ক'লোঁ হাইস্কুলৰ মাষ্টৰ তাক ক'লোঁ যে কদ্ধচি গাত দিলি কি হয় সিটো কৈছে যে কি হয় নেকি কদ্ধচি গাত দিলি বোলে ছাৰ এটা কথা হৈছে আপুনি হাইস্কুলৰ মাষ্টৰ বোলেহে কদ্ধচি গাত দিলি কি হয় আপুনি নাজানে আপুনি কি হয় বুলি কৈছিল কি হয়তো কেনেকৈ কি হ'ব যদি ইজ হয় বাট কিন্তু হোৱাত কিন্তু বাট কি আপুনি এখিনিও নাজানে কদ্ধচি গাত দিলি কি হয় উত্তৰ যি প্ৰশ্ন যি উত্তৰ সেইটা আমি চুটছি আপোনাক সেনেকৈ কৈছে ঘন্তি পিহন্তি এইটো তোৰ কি হন্তি সতিনীৰ পু সম্বন্ধত ভাই এৰ মাকটো মোৰো আছিল আই এইটো কথা লাগছি আলু এৰ বেপাকটো এতিয়া মোৰ লালু হেওনাৰীয়া ৰৈ যা এই কথাটোৰ উত্তৰ দি যা এতিয়া আপোনাক মই কৈছোঁ তাৰমানে বুজি দিওঁ তাৰমানে কি হ'ল এটা তিৰি নদীৰ পাৰত এই চলি এটা ঘোঁহা বিহাক গা ধুই আছিল ধোৱাতে সিবাগৰ পৰা নাৱৰীয়াটো আহিল আহি নাৱৰীয়াটো সুধিলাক যে ঘোহান্তি পিহন্তি এইটো তোৰ কি হন্তি তেতিয়া তিৰিটি কৈছে যে সতিনীৰ পু সম্বন্ধত ভাই এৰ মাকটো মোৰো আছিল আই এইটো কথা লাগছি আলু এৰ বেপাকটো মোৰ লালু হেওনাৰীয়া ৰৈ যা কথাটোৰ উত্তৰ দি যা কথা হ'ল কি সেই বুঢ়াই যেতিয়া এটা তিৰি বিয়া কৰালা কৰাত তিৰিটো মাৰা গেল মাৰা য'ত আৰু এটা পাউচা হিচাপে আনলা আনাতে লগত এটা তিৰি আপি আহিল ডাঙৰ আপি এটা আহিল যি বাইপাকৰ তাতে ইয়াতে থাকিল মাকৰ লগত বুঢ়াইটো আনলাকে থাকিল থাকাত কি হ'ল তিৰিটো আৰু মাৰা গেল মাৰা য'ত বুঢ়াই পেলাই আৰু মই কি হেৰি কৰিম এইকে ৰাখোঁ এই লগত আহিছিল যি এইকে ৰাখোঁ এই তাইক ৰাখলা তাই কি কৰছি সেই চলিটো গা ধোৱা বাগিছে নদীৰ পাৰত য'তে সেই নদীৰ পাৰত গা ধুৱাই থাকাতে সেই নাৱৰীয়াটো সুধিলাক যে ঘোহান্তি পিহন্তি এইটো মোৰ কি হন্তি সত্যনা হ'ল না সতিনীৰ পু সম্বন্ধত ভাই আগে ভাগ আছিল যেতিয়া মাক মাৰা গেল মাৰা য'ত বাইপাকে ৰাখলাক আৰু তাইকো ৰাখাত এতিয়া সেই এৰ বাইপাকটো মোৰ লালু সতিনীৰ পু সম্বন্ধত ভাই এৰ বাইপাকটো মোৰো এৰ মাকটো মোৰো আছিল আই এইটো কথা লাগছি আলু এৰ বাইপাকটো এতিয়া মোৰ লালু হেওনাৰীয়া ৰৈ যা কথাটোৰ উত্তৰ দি যা আৰু এতিয়া আপুনি কি ক'ব আৰু এটা কওঁ বইনাগুচিৰ বৈ নক্তিপাৰাৰ নে বৈ নেক চুইটাপাৰাৰ চু জাগাপাৰাৰ দা মই গালি পাৰা নাই আশা চাৰিটাহে মই লেটাৰ কেইটাহে মই তহঁক বুজাই দিছোঁ মই সেই বুলি গালি পাৰা নাই এই চেনেলটো লাইক কৰিলে হ'ল আৰু নতুনকৈ মই কিছু হেৰি কৰি কৈ দিম ইটাৰ মোৰ টাইম নাই এইটো আচলতে যেতিয়া তেতিয়া কওঁতো শুড নট ৰুল বুলি কৈছোঁ তাৰমানে উচিত নহয় এইটো য'তে ত'তে কওঁতো সেইকাৰণে এতিয়া আমি বাৰীতে যামো আমি সেইটা কথাই চুটছি